কঠিয়াৰ দৰে। ৰচনা আৰু পাঠ বিনয় কৃষ্ণ তামুলী ফুকনৰ। নিদ্ৰাৰত বাবেইতো মই স্বপ্নদ্ৰষ্টা, উজাগৰি সপোনৰ পম খেদি হোৱা নাই পথভ্ৰষ্ট। আন্ধাৰত নিতাল মাৰি মই কাণ ওনাও দুকমুকালিৰ ফেহুজালি। ৰাতিটোৰ শেষ হ'লেই শুনিম চিনাকি চৰাইৰ উচ্চ বন্দনাৰে মুখৰ হ'ব পৃথিৱীৰ যত নিদ্ৰামগন উৰণ বুৰণ গজন ভ্ৰমণ। এঙামুৰেদি আৰম্ভ কৰিম মোৰ সূৰ্যমুখী যাত্ৰাৰ, যদিও জৰাগ্ৰস্ত শৰীৰ আত্মাৰ গোপনত নিমাতে নিতালে শুই থাকে। তোৰ যে সংকল্প মোৰ যদিও তমসা ঘূৰ, পোহৰলৈতো নহয় বহুদূৰ। তোমাই থোৱা কঠিয়াৰ দৰে নিতাল মাৰি থাকিলেও একাল, বুকুত কঢ়িয়াই ফুৰিছো সেউজীয়া এগাল। বতৰ পালেই পোখা মেলিম, শ্যামলিমাৰ সাগৰ সাজিম। পাহাৰটোৰ নামনিত কলীয়া ডাৱৰ জমিলে বিষাদ নবুলিবা, বিষাদ বৰষুণ মোৰ আশীৰ্বাদ। পানী পালেই মই গজিম, কঠিয়াৰ দৰে ছটিয়াম এসাগৰ সেউজীয়া জীৱনৰ